থানত ৪৫ সংখ্যক ৰাস মহোৎসৱ পাতিছে। মেঘৰঞ্জনী আহিব। চ' ভিডিঅ'টো আজি অলপ এক্সাইটেড হ'ব ন, মেঘৰঞ্জনী আহি আছে। অলপতো চাব মন যায় ন, আৰু আপোনালোকে চাব গোটেইটো ভিডিঅ' আশা কৰোঁ। এয়া এখন গেট, চাই লওক পোহৰ নাই। নমস্কাৰ, মই মেঘৰাঞ্জনী মেধি। জামুগুৰিবাসী ৰাইজলৈ লৈ আহিছোঁ এটা সুখবৰ। শ্ৰী শ্ৰী নৰুৱা থান ৰাস উদযাপন সমিতিৰ সৌজন্যত শ্ৰী শ্ৰী ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। অহা ৭ আৰু ৮ নৱেম্বৰ স্থান কুসুমতলা জামুগুৰি শ্ৰী শ্ৰী নৰুৱা থান প্ৰাংগণত। এই ৰাসথলীত মই উপস্থিত থাকিম ৮ নৱেম্বৰত। সেয়েহে সকলোৰে মই উপস্থিতি কামনা কৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। ডাৰ্ক মোডতো দেখা পোৱা নাই ভালকৈ। গাইছ এফালে আছে মনটো। আজি কেনেকুৱা লাগিছে? তোৰ ইয়াত কেনেকুৱা লাগিছে? বহুত মজা লাগিছে। বহুত মজা লাগিছে, বঢ়িয়া। আৰু তোমাৰ নাম কি আছিলে? হা, বাবুল কৰ্মকাৰ। অঁ, ইয়াত আহিম আজি মজা লাগিছে। মজাটো লাগিব ন, মেঘৰঞ্জনী আহি আছে। গাই চাওক, আৰু আজি চাওক সি গাড়ী ভিৰ চাওক কিমান দূৰৰ পৰা। অ' ভাই লোক, কি কৰি আছ? বহি আছ? টমটম ষ্টাৰ্ট হৈছে, ৰাস ষ্টাৰ্ট হৈছে। আজি কোন আহিব ইয়াত বাৰু? বেছি ভাল লাগিলে আপোনালোকক লগ কৰি। আপুনি ইউটিউবাৰ ইমান কোন আহিছে, নামটো পাহৰি গ'লো। মেঘৰঞ্জনী আহিছে আজি। আৰু তোমাৰ নামটো কওক আপোনাৰ। তাকে ৱেইট কৰিছোঁ। মোৰ নাম, আপোনাৰ নামটো? শ্ৰী ৰোহিত বিশ্বকৰ্মা। আৰু আপোনাৰ? মোৰ নামটো মোহিত বিশ্বকৰ্মা। আৰু তোমাৰ? মোৰ নামটো ৰাজ বৰা। ৰাজ বৰা। পুৰা ভাল লাগিলে আপোনালোকক লগ পাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, এইটো নাপাহৰিব কিন্তু। দ্য প্ৰেজেণ্ট ব্লগ কৰা আছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। বা অসুৰৰ মুকুট চুকুট আহি গৈছে গাইজ। অসুৰে গুচি আহিছে নেকি? মুকুটৰ সতি অসুৰে গুচি আহিছে নেকি, জানো কি আহিছে। আৰু গেটখন চাওক, এতিয়া ভালকৈ দেখি আছে গাইজ। বাই বাই বাই। ভ্লগ আহিব আজি সন্ধিয়ালৈ পাই যাব, চাই লওক। অঁ, সোমাই যাওঁ। বহুত মস্ত সজাইছে ভাই। সত্তৰা সজালে দেখোন। টুনি চাইড আহক, আমি লাহেকৈ গেটৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। গাইজ একটা বিশেষ বস্তু দেখাই আছোঁ চাওক। এয়াই হৈছে মুখে মুখে প্ৰচলিত শংকৰদেৱে খান্দি থৈ যোৱা কুঁৱা বুলি কোৱা হয়। বৰ্তমান ইয়াত মানুহে অতি সুন্দৰকৈ এক মনোমোহা দৃশ্য তৈয়াৰ কৰিছে। আপোনালোকে চাওক আৰু এনজয় কৰক। থানখনৰ আঁৰত লুকাই থকা কাহিনীটোৰ বিষয়ে মই বিশেষ নাজানো। যোনে জানে নিশ্চয় মোক জনাব বুলি আশা কৰিলোঁ। কি কৰি আছ? ভাল লাগিলে আজি। আজি কেনেকুৱা লাগিছে এইটো কওক। মজা লাগিছে, বঢ়িয়া। ভিডিঅ' আহিব চাবি হা, ইউটিউবত ভিডিঅ' আহিব চাবি হা। গাইজ, আপোনাৰ মোবাইল স্ক্ৰীণলৈ মন কৰক। ইয়াত চাওক, বিশেষ ধৰণৰ প্ৰতিভাৰে লিপ্ত বিশেষ বিশেষ মূৰ্তি ইয়াত তৈয়াৰ কৰা হৈছে। বহুত সুন্দৰকৈ তৈয়াৰ কৰা হৈছে, যিহেতু বহুত ধুনীয়া এক প্ৰতিকূল পৰিৱেশৰ ইয়াত সৃষ্টি হৈ আছে। সকলো মূৰ্তি দেখিবলৈ ইমানেই ধুনীয়া যে জীৱিত নিচিনা ইয়াত দেখা পাইছে। এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ছোৱালী চাওক গাইজ, ছোৱালী।
আপোনাৰ স্ক্ৰীনত শ্ব' হৈ থকা সেই ভিডিঅ'ত সেই শ্ৰীকৃষ্ণৰ নাচলৈ মন কৰক ইমান এক মনোমোহা নাচিছে যিহেতু বহুত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে এনজয় কৰক ময়ো এনজয় কৰি আছোঁ এটা পুখুৰী আছে মাছ আছে নে নাজানো বাৰু আমন্ত্রণ রক্ষা করি অভিনয় জগতৰ অভিনেত্ৰী মেঘৰঞ্জনী মেধি আমি আলোকে ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ জনাই আনিছিলো ইতিমধ্যে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি আমি আপোনালোকৰ আগত পৰিচয় কৰি দিব বিচাৰিছো আমি উদযাপন কমিটিৰ সদস্যক তেখেতক আদৰি আনিবৰ বাবে অনুৰোধ জনাইছো মেঘৰঞ্জনী মেধি আহি গ'ল গাইছ আহি গ'ল জুই এগৰাকী মহাময়ী অভিনেত্ৰী তথা নৃত্য প্ৰতিয়সী আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ শ্ৰী শ্ৰী নৰথানৰ প্ৰাংগণত তেখেত উপস্থিত হৈছেহি এয়া আপোনাৰ সবৰ মাজত আমাৰ আজিৰ আকৰ্ষণ অসমৰ এগৰাকী আগশাৰীৰ নৃত্য প্ৰতিয়সী মেঘৰঞ্জনী মেধি এয়া আপোনালোকৰ আমি ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা এভাগী ভকতি বস্ত্ৰৰে আদৰণি জনাব বিচাৰিছো আদৰণি জনাইছে আমাৰ সম্পাদক জিতু বৰা আৰু সভাপতি নিপেন তামুলী এয়া মেঘৰঞ্জনী মেধি
আছিলে ৰাসত বাই বাই বেছি দেখুৱাব নোৱাৰিলোঁ মোৰ বিশেষ গাটো ভাল নহয় মোৰ জণ্ডিছ হৈ আছে তাৰপিছত চৰ্দি কাহ সেইকাৰণে মই আপোনালোকক বিশেষ দেখাব নোৱাৰিলোঁ আজিলৈ ইমানেই আছিলে বাই বাই গুড নাইট অকলে আহিছোঁ ভয় লাগিছে ঘৰ পাম আৰু বেছি দূৰ নাই ঘৰ পামগৈ চেণ্ট্ৰেল বেংকৰ ওচৰত পালোঁ আৰু গাইছ আমাৰ ফালে ৰাস্তা কিন্তু বঢ়িয়া বনাই দিলে এতিয়া বাইক চাইক চলাই পাৰফেক্ট লাগিব এইবিলাক ৰাস্তাত চাওক বৰ্তমান চেণ্টাৰত এক জনশূন্য পৰিৱেশে বিৰাজমান কৰিছে কাৰণ ৰাতি এতিয়া 1 বাজিবৰ হৈ গ'ল প্ৰায় কৃষ্ণা হাৰ্ডৱেৰ আমাৰ ঘৰ বেছি দূৰ নাই আৰু ইয়াৰ পৰা এখন বাছ দেখিছোঁ বহুত সময় মূৰত বাছ এখন আহিছে অ' মাই ডগছ মই গুৱাহাটী যাম যে কেনে পাইছে মই যেন গৈ আছোঁ বাও এখন বাছ একেলগে মাৰি দিছে এণ্টি কোনখনত মানুহ উঠিব এতিয়া গাইজ আমাৰ ঘৰৰ ওচৰত এখন টায়াৰ দোকান টায়াৰ আৰু শিৱম ৱেল্ডিং ছাৰ্ভিচ বুলি এখন দোকান আছে সেইখন পালোঁ বিশেষকৈ নামটো মই আজি পঢ়িছোঁ কাৰণ মই নাথাকোঁ ন ইয়াত কি ক'ব আৰু ফাইনেলি গাইজ ঘৰ পালোহি যেনে তেনে মা ফাইনেলি দুৱাৰ খোল খাই গ'ল এফালে বিচনা পাৰি আছে মই শুই গৈ আপোনালোকেও শুক আপোনালোকৰ দিন শুভ হওক দিন নহয় চৰি ৰাতিটো ভুল হৈ যায় একো নাই গাইজ বাই বাই টাটা গুড নাইট